এর সময় এক বিগ ব্রেকিং নিউজ নৈশ বাছত সুরক্ষিত নহয় মহিলা এবাৰ নৈশ বাছত নিৰ্যাতিত মহিলা সাংবাদিক গুৱাহাটীৰ পৰা দুলিয়াজানলৈ নৈশ বাছৰে আহি থাকোঁতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা গুৱাহাটীৰ এখন দৈনিক বাতৰি কাকতৰ নিয়মীয়া বাৰ্তাৰ এগৰাকী মহিলা সাংবাদিক গুৱাহাটীৰ পৰা দুলিয়াজানলৈ আহি আছিল এখন নৈশ বাছত নৈশ বাছখনৰ নাম জন ট্ৰেভেলছ AS1 AC 7727 বাছখনত আহি থাকোঁতে মহিলা সাংবাদিকগৰাকীৰ কাষৰ চিটত বহা এটা লম্পতে সংঘটিত কৰিলে এই কাণ্ড মহিলাগৰাকীৰ শৰীৰত হাত দিলে ৰাহুল খাটুনিয়া নামৰ লম্পটোৱে অৱশেষত প্ৰতি নিশা প্ৰায় 3 বজাত দেৰগাঁও চাৰিআলিত দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গৌৰীসাগৰ ৰাহুল খাটুনিয়াৰক নিশাই মহিলা সাংবাদিকগৰাকীয়ে দেৰগাঁও থানাত দাখিল কৰিছে এজাহাৰ আচলতে মোকাত বহুত দুখ আছিলে মই এটা বহুত দুখ কৰিলোঁ মই আচলতে সেই মহিলাগৰাকীয়ে শৰীৰত হাত দিব নালাগিছিল সেইটোৱে মোৰ বহুত ভুল হৈ গ'ল আজিৰ পৰা এনে ভুল নকৰোঁ মই বহুত ভুল হৈ গ'ল সেয়াই কওঁ মই বহুত ভুল হৈ গ'ল কৰিব নালাগিছিলে কি নাম তোমাৰ নমস্কাৰ মই ৰাহুল খাটুনিয়া মোৰ বহুত ভুল হৈ গ'ল গৌৰীসাগৰত এনেকুৱা ভুল আজিৰ পৰা নকৰোঁ বুলি মই স্বীকাৰ কৰিছোঁ মোৰ বহুত ভুল হৈ গ'ল সেই মহিলাগৰাকীক মই এনেকৈ হাতেৰে স্পৰ্শ কৰিব নালাগিছিল মই এতিয়াহে উপলব্ধি কৰিছোঁ মোৰ যথেষ্টখিনি ভুল হ'ল ভৱিষ্যতে এনে ভুল কেতিয়াও নকৰোঁ বুলি মই স্বীকাৰ কৰিছোঁ তুমি পঢ়ি আছা নেকি নহয় ছাৰ মই 2017 হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ বৰ্তমান ঘৰতে আছোঁ গুৱাহাটী গৈছিলা তুমি মই ফুৰিবলৈ গৈছিলোঁ ক'ত উঠিছিলা তুমি মই ISBTৰ পৰা উঠিছিলোঁ তাৰপৰা এনেকৈ উঠি পেলাই মই পেচাব কৰিব লাগিছিল তেতিয়াহে মই তাত বহি পেলাই এনে ভুল কৰিলোঁ ভৱিষ্যতে এনে ভুল কেতিয়াও নকৰোঁ মই কথা দিছোঁ মোৰ বহুত ভুল হৈ গ'ল মহিলাগৰাকীক স্পৰ্শ কৰাটো ভৱিষ্যতে এনে ভুল নকৰোঁ বুলি মই স্বীকাৰ কৰিছোঁ আজিৰ পৰা এনে ভুল কেতিয়াও নকৰোঁ